ৰহৰাজ লক্ষ্মীনাথ বেজ বৰুৱা তেওঁৰ বিষয়ে আজি আলোচনা কৰা হ'ব। জন্ম আৰু পৰিচয়। জন্ম 1864 চনৰ 14 অক্টোবৰত আহতগুৰি। মৃত্যু 1938 চনৰ 26 মাৰ্চ ডিব্ৰুগড়ত। পিতৃ দীননাথ বেজ বৰুৱা, মাতৃ থানেশ্বৰী দেৱী। শিক্ষা জীৱন। বেজ বৰুৱাই 1886 চনত এন্ট্ৰেন্স পৰীক্ষা পাছ কৰে। 1890 চনত কলিকতাৰ জেনেৰেল এছেম্বলি কলেজৰ পৰা বেজ বৰুৱাই BA পাছ কৰে। বৈবাহিক জীৱন। 1891 চনত বেজ বৰুৱাই কলিকতাৰ যোৰাহাকুৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰীক বিয়া কৰায়। কৰ্মজীৱন। বেজ বৰুৱাই 1916 পৰা 1917 চনলৈকে প্ৰায় এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত 1917 ছেপ্টেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱহাৰৰ বাবে সম্বলপুৰত গৈছিল। সাহিত্যিক জীৱন। 1889 চনত প্ৰকাশ পোৱা জোনাকী কাকতৰ যোগেদি তেখেতৰ সাহিত্যিক জীৱনৰ আৰম্ভ হয়। তেখেতে 1909 চনত বাঁহী আলোচনীৰ প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। কবিতা পুথি। তেখেতৰ কবিতা পুথি দুখন, কদমকলি আৰু পদমকলি। বিন বৰাগী তেখেতৰ উল্লেখযোগ্য কবিতা। গল্প পুথি হ'ল তেওঁৰ সুৰভি, জোনবেৰী, কেহুকলি আৰু সাধুকথাৰ কুকি। সাধুকথা হ'ল বুঢ়ী আইৰ সাধুকথা, ককাই দেউতা আৰু নাতি ল'ৰা জুনুকা। একেটা হ'ল তেওঁৰ সাধুকথা পুথি, গল্প পুথি। নাটক হ'ল প্ৰশাসন বা ধেমেলীয়া নাটক, লিটিকাই, নোমল, পাচনি, চিকৰপতি নিকৰপতি। বুৰঞ্জীমূলক নাটক হ'ল চক্ৰধৰ সিংহ, বেলিমাৰ আৰু জয়মতী কুঁৱৰী। এইকেইখন হ'ল লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নাটক। ৰহা ৰচনা বা হাস্যাত্মক ৰচনা হ'ল কৃপা বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপা বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি প্ৰথম খণ্ড, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি দ্বিতীয় খণ্ড, বৰবৰুৱাৰ চিন্তাৰ শিলগুটি। জীৱনী গ্ৰন্থ হ'ল ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ, শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ, মোৰ জীৱন সোঁৱৰণ। এইকেইটা হ'ল তেওঁৰ জীৱনী গ্ৰন্থ।